ৰঙিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৰঙিয়া ষ্টেট বেংকৰ পৰা শৰৎ দাস নামৰ লোক এজনে নগদ 5 লাখ টকা উলিয়াই ৰঙিয়া ভূটান পথেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই প্ৰচণ্ড জোৰেৰে খুন্দিয়াই মুহূৰ্তৰ ভিতৰতে লোকজনৰ পৰা 5 লাখ টকাৰ বেগখন লৈ উধাও হয়। উক্ত পুৰী শৰৎ দাস ৰঙিয়াৰ GKK নামৰ ইটা ভাটাটোৰ প্ৰবন্ধক হিচাপে কৰ্মৰত। হাতৰ দিগন্তদাৰ পইচা 5 লাখ টকা ওলাই আনি আছোঁ। আনি থাকোঁতে এনে ঠিকাই আছে। মোক ষ্টেট বেংক HDFC বেংকৰ সন্মুখত তাৰমানে ঠেকাত পৰিছোঁ। মই সেইখিনি মই শ্ল' কৰিছোঁ। তাৰপৰা এইখিনি মই ঠিকাই আহি আছোঁ। আহি থকা এইখিনি তাত মোক তাৰমানে খুন্দাব খুজিছে মানে মোক খুন্দা মাৰিছে। মাৰোঁতে মই চাই দি আহিছোঁ। চাই দি আহোঁতে এটা ল'ৰা তাৰমানে ঠেকা মাৰাৰ দৰে মই বেগখন ধৰিব খুজিছোঁ। মই হেণ্ডেলতে আছে না, হেণ্ডেল এৰা দিয়া নাই। পাছত যায় নেক্সট আৰু তাৰমানে মই গাড়ীখন এতিয়া এইটো পৰি গ'লোঁ। এনে T20 পালচাৰ। পিছত বেগখন লৈ গুচি গ'ল। মই পৰিয়ে থাকিলোঁ। ICICI বেংকৰ সন্মুখত 5 লাখ টকা আছিল। ৰঙিয়া ষ্টেট বেংকৰ পৰা।